নমস্কাৰ, স্বাগতম পুনৰ নতুন ভিডিঅ'লৈ। এটি খুবেই ভাল খবৰ যে PM কিষাণ সন্মান নিধি যোজনাৰ যিটো আপোনাৰ 23 নম্বৰ কিস্তি সেইটো জুলাই বা আগষ্ট মাহৰ ভিতৰত মুকলি কৰি দিয়াৰ এটা অফিচিয়েলি উল্লেখ কৰিছে। সেয়েহে সেই টকাটো পাবলৈ হ'লে PM কিষাণ পুৰণা হিতাধিকাৰী বা নতুনকৈ এপ্লাই কৰা হিতাধিকাৰীসকলে KYC কমপ্লিট কৰি লোৱাটো বা আপডেট কৰাটো খুবেই প্ৰয়োজন আৰু বাধ্যতামূলক। যদিহে আপুনি KYC কমপ্লিট নকৰে তেতিয়াহ'লে আপোনাৰ বেংক খাতাত সেই টকাটো নোসোমাব। সেয়েহে আজি আমি জানিম যে KYC কমপ্লিট কৰিবলৈ হ'লে কি কৰিব লাগিব বা কেনেকৈ কৰিব লাগে। মই আপোনালোকক বুজাই দিম আৰু আপুনি নিজৰ মোবাইলত 3-5 মিনিটত নিজে কৰি ল'ব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত। ঠিক আছে, এতিয়া আমি যাম KYC কমপ্লিট কেনেকৈ কৰে সেইটো শিকিবলৈ। ঠিক আছে, প্ৰথমতে আপুনি যাব প্লে ষ্টৰত। প্লে ষ্টৰত গৈ ইয়াত চাৰ্চ কৰিব আধাৰ ফেচ RD, আধাৰ ফেচ RD, এইটো আধাৰ ফেচ RD মাৰি আপুনি ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিলে আপোনাৰ এইটো এপটো আপোনাৰ ইয়াত দেখাই দিব আধাৰ ফেচ RD। এইটো প্ৰথমতে ইনষ্টল কৰি ল'ব। এইটো মোৰ ইনষ্টল কৰা আছে। ঠিক আছে, এইটো বাৰু মোৰ ইনষ্টল কৰা আছে। সেকেন্ড টাইম আপুনি চাৰ্চ কৰিব PM কিষাণ। PM কিষাণ চাৰ্চ কৰোঁতে আপোনাৰ ইয়াতে নিশ্চয় দেখাই দিছে তলত PM কিষাণ সন্মান নিধি যোজনা। যদি এনেকুৱাকৈ নাহে সম্পূৰ্ণকৈ লিখি দিব PM কিষাণ সন্মান নিধি যোজনা। ঠিক আছে, ইয়াক চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিলে আপোনাৰ এইটো PM কিষাণ গ'ল বুলি আহিব। এইটো এপছটো এইটো আপুনি ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি দিছোঁ। ঠিক আছে, এইটো ইনষ্টল হৈ গ'ল। এতিয়া মই PM কিষাণ আৰু আধাৰ ফেচ RD দুটা এপছ ইনষ্টল কৰিলোঁ। আমি গোটেই কামখিনি PM কিষাণত কৰিম, কিন্তু আধাৰ ফেচ RDত আপোনাৰ ফেচ অথেণ্টিকেশ্যনৰ কাৰণে সেই এপছটো অ'পেন কৰি ল'ব লাগে। ঠিক আছে, এতিয়া আমি পুনৰ ড্যাশবৰ্ডত গুচি যাম। আমাৰ মোবাইল স্ক্ৰীনত মোবাইলত আপুনি ডিছপ্লেত দেখা পাব PM কিষাণ। তো আপোনাৰ এইটো এপছটো PM কিষাণ বুলি আছে। ইয়াত ক্লিক কৰি অ'পেন কৰি ল'ব। ইয়াত অ'পেন কৰিলে আপোনাৰ প্ৰথমতে লোকেশ্যন পাৰমিশ্যনটো খুজিব। লোকেশ্যন পাৰমিশ্যনটো আপুনি এলাউ কৰি দিলে হ'ল। হোৱাইল ইউজিং দ্য এপত ক্লিক কৰি পাৰমিশ্যনটো অ'পেন কৰি দিলে হ'ল। পাৰমিশ্যনটো অ'পেন কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱাকৈ এটা ড্যাশবৰ্ড খোলা খাই যাব। আপুনি এইটো কোণাত দেখিছে নিশ্চয় নেক্সট বুলি আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিলে আপোনাৰ এক্সেছ ডিনাইড ফেল টু কণ্টিনিউ উইথ চিকিউৰ কানেকশ্যন এনেকুৱাকৈ আহে, কিন্তু চিন্তা কৰিব লগা বিষয় নহয়। একবাৰ অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিলে পুনৰ বেক হৈ এপছটোলৈ লৈ যাব। এবাৰ আৰু এনেকুৱাকৈ মাৰি দিব। এবাৰ মাৰি আপুনি আৰু নেক্সটত মাৰিব। একবাৰ নেক্সটত মাৰিলে আপোনাৰ হৈ যাব। এইবাৰ আপোনাৰ আহিছে ভাষা চিলেক্ট কৰিবলৈ। আপুনি যিটো ভাষাত আপোনাৰ ভাল হয় বা যিটো ভাষাত আপুনি ভাল পায় সেইটো কৰি ল'ব। ইংলিছ আৰু হিন্দী, মই ইংলিছ কৰি দিছোঁ। ইংলিছ কৰি আপুনি ইয়াত যি ভাষাই আপুনি ভালকৈ আপুনি যিটো ভাষা বুজি পায় বা হেৰি কৰে সেইটো ভাষাত আপুনি ক্লিক কৰি ছাবমিট কৰি দিব। মই ইংলিছত ক্লিক কৰি ছাবমিট কৰি দিছোঁ। এতিয়া ইনফো ৰেফাৰেল লেংগুৱেজ আপডেট বুলি আছে। আপুনি ইয়াত অ'কে কৰি দিব। অ'কে এতিয়া আপোনাৰ আহিল আপডেট মোবাইল নাম্বাৰ এণ্ড লগইন। আপডেট মোবাইল নাম্বাৰ এণ্ড লগইন। আমি লগইনত ক্লিক কৰিব লাগিব। লগইনত এনেকুৱাকৈ ক্লিক কৰি দিলে আপোনাৰ
লগইন টাইপ চিলেক্ট কৰিব দিছে আপুনি কি বিষয়ত কি কৰিব বিচাৰিছে। চিলেক্টত একবাৰ ক্লিক কৰি দিব। চিলেক্টত ক্লিক কৰি দিলে আপোনাৰ এনেকুৱাকৈ অপশ্যন আহি যাব। চিলেক্ট ষ্টেট অফিচিয়েল বেনিফিচাৰী এক্সটাৰ্নেল ইউজাৰ ভিলেজ অফিচাৰ। আপুনি বেনিফিচাৰীত ক্লিক কৰি দিব। বেনিফিচাৰীত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লগইন টাইপ বেনিফিচাৰী আহিছে। এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন ID নহ'লে আধাৰ নম্বৰেদি লগইন কৰি ল'ব লাগিব। যদি আপোনাৰ PM কিষাণ ৰেজিষ্ট্ৰেশ্যন ID আছে, PM কিষাণ ৰেজিষ্ট্ৰেশ্যন IDত ক্লিক কৰি দিব। আৰু যদি নাই আপুনি আধাৰ নম্বৰেদি লগইন কৰিব পাৰে। মই মোৰ আধাৰ নম্বৰটো মাৰি দিছোঁ। ডানত মাৰি দিব। ইয়াতে ডানত ক্লিক কৰি দিব। ডানত ক্লিক কৰি দিয়াৰ পিছত ফিচিয়েল eKYC লগইন, আপুনি ফিচিয়েল eKYC লগইনত ক্লিক কৰি দিব। আধাৰ নম্বৰটো দিয়া হোৱাৰ পিছত ফিচিয়েল eKYC লগইনত ক্লিক কৰি দিব। ইয়াতে আহিব আপোনাৰ I agree to private my Aadhaar for Aadhaar based KYC using face authentication। আপুনি ফেচ অথেণ্টিকেশ্যনৰ এটা ইয়াত চেলেঞ্জ আহিব। আপুনি মুখখন উঠাই দিব লাগিব। ইয়াতে I agree ৰাইট কৰি স্কেন ফেচত ক্লিক কৰি দিব। আপোনাৰ স্কেন ফেচত মই ক্লিক কৰি দিলোঁ। স্কেন ফেচত আপুনি এনেকুৱাকৈ তাৰপিছত আপোনাৰ ফেচ অথেণ্টিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ এমপিন ক্ৰিয়েট বা এমপিন বুলি আহিব। এমপিনটো আপুনি নিজে বনাই ল'লে হ'ল। আৰু ফেচ অথেণ্টিকেশ্যনত আপোনাৰ অসুবিধা হ'ব পাৰে যদিহে আপুনি চশমা পিন্ধি থাকে বা মাস্ক পিন্ধি থাকে, তেতিয়া কিন্তু আপোনাৰ ফেচ অথেণ্টিকেশ্যন সম্পূৰ্ণ নহ'ব। তাৰোপৰি আপোনাৰ চেলফি লোৱা সময়ত বা মুখখন দিখাৰ সময়ত আপুনি এবাৰ চকুটো এনেকৈ জপাই ব্লেংক চেলফি আপুনি লৈ ল'ব। ঠিক আছে। এতিয়া আপুনি কি কৰিব লাগিব, এইটো নিশ্চয় দেখিছে ডেছবৰ্ডত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ এনেকুৱাকৈ দেখি পাব। আপোনাৰ নাম, ঠিকনা, সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন IDটো আপুনি ইয়াতে লিখি ল'ব পাৰিব। এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID, PM কিষাণ ৰেজিষ্ট্ৰেশ্যন ID। ঠিক আছে। এতিয়া মোৰ ইয়াত ৰেকৰ্ড চিলিং ষ্টেটাছ ইয়েছ হৈ আছে। আধাৰ চেণ্ডিং উইথ বেংক একাউণ্ট ষ্টেটাছ ক্লিয়াৰ হৈ আছে। eKYC ষ্টেটাছো মোৰ বৰ্তমান ইয়েছ দেখাই আছে। ঠিক আছে। এনেকুৱাকৈ eKYC কমপ্লিট কৰি ল'ব লাগিব।